নমস্কাৰ মই শ্ৰী খগেন শইকীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে যদি এতিয়াও মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅটো সম্পূৰ্ণকৈ চাওক আজি মই যিটো বিষয়ত ক'বলৈ লৈছো এটা সত্য কাহিনী কথাটো হ'ল অপাৰ্থিব বস্তুলৈ লোভ নকৰাই ভাল কিয়নো সেই অপাৰ্থিব বস্তু লাভ কৰিলে আপোনাক ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে হয়তো আপোনাৰ পৰিয়ালটো ধ্বংস হৈ যাব পাৰে যিটো বস্তু ভগৱানে আপোনাক দিয়া নাই সেই বস্তুলে আমি লোভ কৰিব নাপায় আমি কষ্ট উপাৰ্জিত ধন যিমানেই নাপাও সেয়াই আমাৰ পৰিয়াল ধুনীয়াকৈ চলি যায় নিমখ ভাত খালেও পৰিয়ালটো যদি সুখে শান্তিয়ে থাকে সেয়াই স্বৰ্গ সুখ অবাঞ্ছিত ধন লাভ কৰিলে কি হয় সেয়া মই এটা উদাহৰণেৰে আপোনালোকক বুজাই দিব বিচাৰিছো এদিনাখন ভগৱান বুদ্ধই তেওঁ ভিক্ষুসকলৰ সৈতে তেওঁ শিষ্যসকলৰ সৈতে ভিক্ষা মাগিবলৈ গ'ল তেওঁলোকে য'ত ভিক্ষা মাগিবলৈ যাব সেই গাঁওখন এখন হাবিৰ মাজেদি পাৰ হৈ যাব লাগে তেওঁলোক গৈ আছে গৈ সেই হাবি এটা মোৰ পাইছেগে এনেতে এজন মানুহে কোৰ এখন লৈ গাঁত খানি থকা দেখা পালে বুদ্ধদেৱ আহি সেই স্থান পোৱাৰ সময়তে সেই কোৰ মাৰি থকা মানুহজনে এটা কলচী উদ্ধাৰ কৰিলে সেই কলচীটোত কি আছিল জানেনে শুদ্ধ হীৰাৰ কলচী তাত অকল হীৰাই ফুল হৈ আছিল আৰু হীৰাৰ মূল্য আপোনালোকে নিশ্চয় জানে সেই মানুহজনে ভাবিলে যে বুদ্ধদেৱক মই দেখা পাইছো যি সময়ত সেই সময়ত মই এই হীৰাৰ পাত্ৰটো পাইছো গতিকে ইয়াৰ তেওঁৰো অংশীদাৰ হ'ব এই ভাবি মানুহজনে বুদ্ধদেৱক বস্তুটো দেখালে আৰু ক'লে যে ইয়াৰ সমভাগী আপুনি হ'ব লাগে ইয়াৰ অৰ্ধভাগ মই আপোনাক দিব বিচাৰিছো যিহেতুকে মই এই বস্তুটো উদ্ধাৰ কৰাৰ সময়ত আপুনিয়েই আছে আপোনাকে দেখা পাইছো তেতিয়া বুদ্ধদেৱে কি ক'লে জানেনে বুদ্ধদেৱে ক'লে যে তুমি আচলতে ভুল কৰিছা এইখিনি হীৰা নহয় এইখিনি প্ৰকৃততে বিহ গতিকে তুমি এই বিহৰ পাত্ৰটো ল'ব নালাগে বিহৰ পাত্ৰটো থৈ দিয়া মোক একো নালাগে এই বুলি কৈ বুদ্ধদেৱ আগবাঢ়িল এই মানুহজনে ভাবিলে মই সদায় হাজিৰা কৰা মানুহ গতিকে এই ইমান সম্পত্তি ইমান বহু ধনৰ গৰাকী হৈ গলো গতিকে এই বস্তুটো মই ইয়াত থৈ নাযাওঁ মই ঘৰলৈ লৈ যাওঁ এয়া বেছিকিনি মই বহুত সম্পত্তি গোটাব পাৰিম এই ভাবি তেওঁ সেই কলচীটো ঘৰলৈ লৈ গুচি গ'ল তেওঁ ঘৰলৈ লৈ গৈ কি কৰিলে লাহে লাহে কমকৈ বস্তুবোৰ মনে মনে আনে নজনাকৈ বিক্ৰী কৰিবলৈ লাগিল ফলত কি হ'ল তেওঁ সেই চুবুৰীটোৰ ভিতৰত একেবাৰে ধনী হৈ পৰিল সেই চুবুৰীৰ ওচৰ পাজৰ মানুহখিনিয়ে ভাবিলে যে আমাৰ ঘৰত বন কৰা মানুহ এজন কেনেকৈ ইমান কম সময়ত ইমান ধনী হৈ গ'ল নিশ্চয় ইয়াত কিবা ৰহস্য আছে
যিজন মানুহে সেই চুবুৰী মানুহকেইজনৰ ঘৰত কাম কৰি খায়, সেই মানুহজনৰ ঘৰত এতিয়া তেওঁলোকে কাম কৰি খাবলগীয়া হৈছে। এই কথাটো চুবুৰীয়া মানুহখিনিয়ে সহ্য কৰিব নোৱাৰি তেওঁলোকৰ ৰজাৰ আগত কথাটো ক'লেগৈ যে আমুক মানুহজনে হঠাতে 3 দিনৰ ভিতৰত ইমান ধনী কেনেকৈ হ'ল, ইয়াত নিশ্চয় কিবা ৰহস্য আছে, এই বুলি ৰজাৰ আগত আপত্তি কৰিলে। ৰজাই সেনা পঠিয়াই পিনি এই মানুহ ঘৰৰ ল'ৰা ছোৱালী আৰু মানুহজন তেওঁ পৰিবাৰৰ সহিতে ধৰি লৈ গুচি গ'ল। ধৰি লৈ গুচি গৈ তেওঁলোকক পোতাশালত বন্দী কৰিলে। তেতিয়া পোতাশালত সোমোৱাৰ পিছত তেওঁ চিন্তা কৰিলে যে মোক বুদ্ধদেৱে সঁচা কথাই কৈছিল। প্ৰকৃততে এই কলচীত হীৰা নাছিল, এই কলচীটোত বিহেৰে পৰিপূৰ্ণ হৈ আছিল। তেতিয়া তেওঁ কথাটো মনতে সেই কথাটোৱে আমনি কৰিবলৈ লাগিল। ঠিক 6 মাহমানৰ পাছত সেই বন্দী হৈ থকা মানুহজনে কাতৰে অনুৰোধ কৰিবলৈ লাগিল যে বুদ্ধদেৱক মোক এবাৰ লগ কৰিবলৈ দিয়ক। ভগৱান বুদ্ধই এনে সময়তে সেই কাৰাগাৰৰ মুখত উপস্থিত আৰু সেই মানুহজন চাব বিচাৰিলে। সেই মানুহজন যেতিয়া কাৰাগাৰৰ ভিতৰত থাকে বুদ্ধদেৱে দেখিলে আৰু বুদ্ধদেৱে তেওঁক মুকলি কৰি আনি কথা পাতিবৰ বাবে মুকলি কৰি আনিবলৈ আদেশ দিলে, অৰ্থাৎ ৰজাক অনুৰোধ কৰিলে। আৰু সেয়ে হ'ল মানুহজনক উলিয়াই অনা হ'ল। আৰু বুদ্ধদেৱে তেতিয়া ক'লে, মই যে তোমাক কৈছিলো সেই কলচীটোত আচলতে সেয়া হীৰা নাছিল, প্ৰকৃততে বিহ আছিল। এতিয়া তুমি উপলব্ধি কৰিব পাৰিছানে? তেতিয়া সেই মানুহজনে ক'লে, হে ভগৱান, মই মৰ্মে মৰ্মে উপলব্ধি এতিয়াহে কৰিছো, এই কালকোঠৰীত সোমাই মই এতিয়াহে উপলব্ধি কৰিছো যে আপুনি কোৱা কথাটো 100% সত্য। আৰু মোৰ ভুল সেইখিনিতে আছিল, অপাৰ্থিৱ বস্তু মই আশা কৰিব নাপায়, যাৰ কাৰণে মোৰ এই অৱস্থা। এতিয়া মোৰ অনুধাৱন কৰিছো, মোক ইয়াৰ পৰা ৰেহাই দিয়া, মোক ওলাই যাবলৈ দিয়া। তেতিয়া ভগৱান বুদ্ধৰ অনুৰোধত ৰজাই সেই মানুহজনক এৰি দিলে। চাওক, অপাৰ্থিৱ বস্তু এটা আশা কৰা কেনেকুৱা হয়। আৰু বিশেষকৈ দীঘলীয়া নকৰো, ইমানকে কৈ মই সামৰণি মাৰিছো। ধন্যবাদ।